হেল্ল' বন্ধুসকল, ওয়েলকাম টু জিএলপি টেকনিক্যাল ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা মই নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ আপোনালোকৰ বাবে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকৰ বাবে। আধাৰ কাৰ্ড কেনেকৈ কৰি আপোনালোকে চেক কৰিব পাৰে, হয়তো এনআৰচিৰ ফিংগাৰ যে আপোনালোকে চেক কৰিব, আধাৰ কাৰ্ড নতুন বনাইছে সেইটো চেক কৰিব। কেনেকৈ চেক কৰিব, অতি সহজতে চেক কৰিব পাৰি, এইটো চাই লওক। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই লওক। মোৰ ডিছক্ৰিপশ্যনত লিংক আছে। ফাৰ্ষ্টতে আপোনালোকে কৰিব লাগে কি, যিকোনো এটা ব্ৰাউজাৰ এটা অ'পন কৰিব লাগে। মই যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰি লৈছোঁ। ইয়াতে ব্ৰাউজাৰ এটা অ'পন কৰি ল'লোঁ। ইয়াৰ কৰাৰ পিছত ইয়াতে লিখি দিব উদয় বুলি লিখি দিব। উদয় বুলি লিখি দিব, ইয়াতে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে এনেকৈ এটা পেজ খোল খাব। এনেকৈ এটা পেজ খোল খোৱাৰ পিছত চাব, ফাৰ্ষ্টতে আপোনালোকে চাব উদয় বুলি লিখা আছে। উদয় বুলি চাৰ্চ কৰি দিব। উদয় বুলি চাৰ্চ কৰি দিয়াৰ ফাৰ্ষ্টতে চাওক উদয় লিখা আছে, ইয়াতে এইটোতে মাৰক, ফাৰ্ষ্টতে মাৰক, উদয় মাৰক। উদয় মাৰাৰ পিছতে আপোনালোকে আৰু এটা চাওক, নতুন পেজ খোল খাব আপোনালোকৰ। চাওক এনেকৈ এটা পেজ খোল খাব আপোনালোকৰ। এনেকৈ এটা পেজ খোল খাব। এনেকৈ এটা পেজ খোল খোৱাৰ লগে লগে ইয়াতে আহিব মাই আধাৰ বুলি লিখা আছে। ইয়াতে মাৰিব এইটো চেক আধাৰ ষ্টেটাছ, ইয়াতে ক্লিক কৰি দিয়ক। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে আৰু এটা পেজ খোল খাব। এনেকৈ এটা পেজ খোল খাব। এনেকৈ এটা পেজ খোলাৰ লগে লগে আপোনালোকে ইয়াতে অলপ ডাউন কৰক। ইয়াতে অলপ ডাউন কৰক। পিছত এইটো আহিল। আপোনালোকে 4 নম্বৰ চাওক, চেক এনৰলমেণ্ট আধাৰ ষ্টেটাছ, ইয়াতে ক্লিক কৰি দিয়ক। ইয়াতে চেক কৰক। চেক কৰাৰ পিছত মাৰি দিয়ক। মাৰাৰ পিছত এনেকৈ এটা পেজ খোল হ'ব। খোল খোৱাৰ পিছত ইয়াতে আপোনালোকে এনৰলমেণ্ট আই ডি এটা লিখি দিব। যোনটো মানে এনৰলমেণ্ট আই ডি 16টা ডিজিট হয়, মই আপোনালোকক দেখাই দিছোঁ, সেইটো আই ডি ইয়াতে বহাই দিব। ইয়াতে মাৰিলে এখন আপোনালোকে মাৰিব বছৰ কোন বছৰ হয়, কিমান চন হয়, চনটো মাৰি দিব। চনটো মাৰি দিলোঁ। তাৰপিছত মাৰিব মাহ, কিমান মাহ। তাৰপিছত মাৰিব দিন, কিমান দিন। তাৰপিছত মাৰিব ঘণ্টা, কিমান ঘণ্টা। তাৰপিছত মাৰিব আপোনালোকে মিনিট মাৰি দিয়ক। তাৰপিছত মাৰি দিব ছেকেণ্ড, কিমান ছেকেণ্ডত হয়। মাৰাৰ পিছত ইয়াতে আপোনালোকে কেপচাৰখিনি মাৰি দিব, সেইটো কেপচাৰ মাৰি দিব। মাৰি দিলে মাৰাৰ পিছত ইয়াতে ছাবমিট কৰি দিব। আপোনালোকে এনেকৈ এটা পেজ খোল খাব। চাওক, ইউৰ আধাৰ হেজ বিন জেনেৰেট, মানে ইয়াৰ আধাৰ কাৰ্ড হৈ গৈছে। যদি আপোনালোকৰ যোনটো সেই অপশ্যন ইয়াতে লিখি আহিব, যদি আপোনালোকৰ আধাৰ কাৰ্ড নহয় ইয়াতে লিখি আহিব হোৱা নাই বুলি। ভিডিঅ'টো কেনেকৈ লাগিল, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ বন্ধুসকল ভিডিঅ' দেখাৰ কাৰণে।